হেল্ল' এভৰিৱান, আজি ৰাতিপুৱাই ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ ৰাম নাম লিখি। আৰু আপোনালোকে মেনিফেষ্টেশ্যন কৰেনে? মেনিফেষ্টেশ্যন কৰিবচোন, মানুহৰ বহুত মনৰ আশা পূৰণ হয়। তাৰপাছতে চাহ খালোঁ আৰু কিবাকিবি কাম আছিল সেয়াও কৰিলোঁ। তাৰপাছতে ভাবিলোঁ আম খাওঁ, অকলে আছিলোঁ যিহেতু, কিন্তু আমটো ইমান বেছি টেঙা আছিলে। এক্সেছ টেঙা, এইটো আম দিগদাৰ হৈছে এইটো খাবলৈ, বহুত টেঙা। বতৰৰ ফল খাব লাগে কিন্তু ইমান টেঙা নোৱাৰি। একচুৱেলি এইটো পিচি খোৱা হয়, কিন্তু মই অকলে হ'লেও পিচিবলৈ এলাহ লাগিলে বাটুকে সেইফালে ভাত বনাই আছোঁ। আজি মানে ৰুমতে খাই আছোঁ। মায়ে কিমান বনাই থাকিব, আজি মই ভাত কৰি দিলোঁ আৰু দালি ভাত আৰু খাই বৈ আজৰি হওঁ মানে টিউশ্যন ক্লাছেছকেইটা আহিলে, সেইকেইটা কৰিয়ে ঘৰৰ সন্মুখত যিটো খুৰাৰ দোকান আছে, দোকানৰ পৰা চিপছ আৰু বিস্কিট লৈ আনিলোঁ। তাৰপাছত বৰমাই ফোন কৰিলে যে তলত চাহ খাবলৈ আহিবি। মই বোলো কিয়? বোলে বৰ্তাৰ জন্মদিন। কিন্তু বহুত দেৰিকৈ গৈছে আৰু ঘৰত যি আছিল তাকে পেকিং কৰি লৈ গ'লোঁ। যিহেতু খুৰীয়ে কেক বনায়, কিন্তু ইমান লৰালৰিকৈ কেক এটা বনোৱাটো সম্ভৱ নহয়। সেইকাৰণে বৰ্তাৰ ল'ৰা অৰ্থাৎ মোৰ কাজিনটোৱে কেক এটা দেউতাকৰ কাৰণে কিনি আনিলে। আমাৰ ঘৰত এনেকৈ সৰু সুৰা চেলিব্ৰেশ্যন হৈয়ে থাকে, সকলোৱে মিলি কেক কাটিলোঁ। আজিলৈ আহিছোঁ, বাই।